বন্ধুসকল প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল সাইনিং ষ্টাৰলৈ স্বাগতম জনাইছো বিভিন্ন ধৰণৰ চৰকাৰী কম্পিটিটিভ এক্সামসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমাৰ চেনেলৰ যোগেদি আলোচনা কৰা হয় আজি 20 এপ্ৰিলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আপোনালোকৰ লগত আলোচনা কৰিম গতিকে বলক পলম নকৰি আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ আজি আমাৰ প্ৰথম প্ৰশ্নত আছে হোম এক্সপে ইণ্ডিয়াৰ 8 নম্বৰ সংস্কৰণ ক'ত আৰম্ভ হৈছে ইয়াত চাৰিটা অপচন হ'ল অপচন এ উৰিষ্যা বি তামিলনাডু সি পশ্চিম বংগ আৰু ডি উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত হোম এক্সপে ইণ্ডিয়াৰ 8 নম্বৰ সংস্কৰণ আৰম্ভ হৈছে 2 নম্বৰ প্ৰশ্নত আছে অলপতে বি এণ্ডাৰছনৰ মৃত্যু হৈছিল তেওঁ কোন আছিল ইয়াত চাৰিটা অপচন হ'ল অপচন এ পত্ৰকাৰ বি গায়ক সি অভিনেত্ৰী আৰু ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন সি অভিনেত্ৰী বি এণ্ডাৰছন ছুইডেনৰ এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল তেওঁক ছুইডেনৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে 4বাৰকৈ অভিহিত কৰিছিল 3 নম্বৰ প্ৰশ্নত আছে ভাৰত আৰু কোন দেশৰ নৌসেনাৰ লগত দ্বিপক্ষীয় অভ্যাসৰ সমাপন হৈছে ইয়াত চাৰিটা অপচন হ'ল অপচন এ জাপান বি ৰুছ সি ভিয়েটনাম আৰু ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিয়েটনাম ভাৰত আৰু ভিয়েটনামৰ নৌসেনাৰ লগত দ্বিপক্ষীয় অভ্যাস সমাপন হৈছে এতিয়া আহিছো শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটিত আছে কাক ষ্ট্ৰীট ক্ৰিকেট ৱৰ্ল্ড কাপৰ টিম ইণ্ডিয়াৰ সদাৱানা দূত হিচাপে নিযুক্তি দিয়ে ইয়াত চাৰিটা অপচন হ'ল অপচন এ বিৰাট কোহলি বি মিতালী ৰাজ সি স্মৃতি সন্ধানা আৰু ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন বি মিতালী ৰাজক ষ্ট্ৰীট ক্ৰিকেট ৱৰ্ল্ড কাপৰ টিম ইণ্ডিয়াৰ সদাৱানা দূত হিচাপে নিযুক্তি দিছে তেওঁ মহিলা ক্ৰিকেট টিমৰ কেপ্টেইন আছিল বন্ধুসকল আজিৰ প্ৰশ্নৰ শিতানত ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব